যদি আপুনি আপোনাৰ জীৱন পৰিৱৰ্তন কৰিব বিচাৰে তেন্তে আপুনি আপোনাৰ মন পৰিৱৰ্তন কৰিব লাগিব। কাৰণ আপোনাৰ মনটো যেনেকুৱা হ'ব তেনেকুৱাই আপোনাৰ চিন্তাধাৰা হ'ব, আৰু আপোনাৰ চিন্তাধাৰা যেনেকুৱা হ'ব তেনেকুৱাই আপোনাৰ জীৱন হ'ব। বেয়া চিন্তাধাৰা ৰাখিব যেতিয়া আপোনাৰ জীৱনো বেয়া হৈ যাব। ভাল চিন্তাধাৰা ৰাখিব তেতিয়া আকাশ চুব পাৰিব। তেনেকুৱা ধৰণৰ কথা ভাবি কেতিয়াও দুখ নকৰিব যে কোনেও আপোনাক বুজি নাপায়। পৃথিৱীত কোনো এজন মানুহৰ এনেকুৱা শক্তি নাই যিজনে তোমাৰ ভিতৰৰ শক্তিক বুজিব পাৰে। দগা পল্লাই ওজনহে জুখিব পাৰে, কিন্তু ওজন হোৱা বস্তুবিধৰ মূল্য কেতিয়াও বুজিব নোৱাৰে। তেনেকৈ আপোনাৰ ভিতৰত কিমান শক্তি আছে, আপুনি কিমান আগবাঢ়িব পাৰে, আপুনি কিমান চেষ্টা কৰিও বিফল হৈছে, সেইটো কেৱল আপুনিহে বুজিব পাৰে। মানুহে কেৱল দাগা পাল্লাৰ দৰে আপোনাৰ তুলনা বেলেগৰ লগত কৰিব পাৰে, কিন্তু আপুনি কেতিয়াও নিজৰ তুলনা বেলেগৰ লগত নকৰিব। আপুনি আপোনাৰ ভিতৰৰ শক্তিক বুজিবলৈ চেষ্টা কৰক। আপোনাৰ মূল্য আপুনি নিজে বুজিবলৈ চেষ্টা কৰক, আৰু সদায় পজিটিভ তথা যোগাত্মক দৃষ্টিৰে আগবাঢ়ক। এদিন আপোনাৰ মূল্য সকলোৱে নিজে বুজি পাব।